নমস্কাৰ অসম যুৱ প্ৰগতি ফাউণ্ডেশ্যনৰ ইউটিউব চেনেলৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, এই মুহূৰ্তত আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে 2021 বৰ্ষৰ প্ৰথমটি পূৰ্ণ চন্দ্ৰগ্ৰহণ কেতিয়া লাগিব, এই চন্দ্ৰগ্ৰহণৰ বিশেষত্ব কি থাকিব আৰু এই চন্দ্ৰগ্ৰহণ ক'ত ক'ত পৰিলক্ষিত হ'ব। হয় দৰ্শকসকল, তথ্য অনুসৰি জানিবলৈ পোৱা গৈছে যে 2021 বৰ্ষৰ প্ৰথমটি পূৰ্ণ চন্দ্ৰগ্ৰহণ মে' মাহৰ 26 তাৰিখে দুপৰীয়া 2:17 লাগিব আৰু নিশা 7:19 ইয়াৰ অন্ত পৰিব। প্ৰবাল অনুসৰি এইটো জানিবলৈ পোৱা গৈছে যে এই গ্ৰহণৰ প্ৰভাৱ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰৰ ওপৰত পৰিব। তাৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, পূব এছিয়া, উত্তৰ ইউৰোপ, প্ৰশান্ত মহাসাগৰ আদি সম্পূৰ্ণভাৱে দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। আৰু যিহেতুকে সেইখিনি সময়ত ভাৰতবৰ্ষৰ দিনৰ ভাগ হৈ থাকিব, গতিকে ভাৰতত কেৱল মাত্ৰ উপচাৰ হিচাপেহে দৃশ্যমান হ'ব এই পূৰ্ণ চন্দ্ৰগ্ৰহণ। হয় দৰ্শকসকল, পুনৰবাৰ আপোনালোকক জনাইছোঁ যে 2021 বৰ্ষৰ প্ৰথমটি চন্দ্ৰগ্ৰহণ মে' মাহৰ 26 তাৰিখে দুপৰীয়া 2:17 লাগিব আৰু নিশা 7:19 ইয়াৰ অন্ত পৰিব। প্ৰবাল অনুসৰি এই গ্ৰহণৰ প্ৰভাৱ পৰিব বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰৰ ওপৰত। আৰু আমেৰিকা, পূব এছিয়া, উত্তৰ ইউৰোপ আদিত দৃশ্যমান হ'ব এই পূৰ্ণ চন্দ্ৰগ্ৰহণ।